নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ ইউটিউব বন্ধু ড্ৰিংকু। আপোনালোকে চাইছে আমাৰ ইউটিউব চেনেল বন্ধু টিউ। বন্ধুসকল, আজি মই ভিডিঅ'টো কৰিছোঁ ফৰ দ্য ৰাস স্পেচিয়েল। ৰাসৰ কাৰণে এটা সৰুকৈ ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ। ভিডিঅ'টো বনাইছোঁ কাৰণ এই ৰাসত আমাৰ ইয়াত ৰাস হৈছে। চ' বা আৰু ভণ্টি তাত গোপী হিচাপে নৃত্য প্ৰদৰ্শন কৰিব। তো তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। তো সেইকাৰণে আজি এই ব্লগটো মই বনালোঁ। চ' যাওঁ বলকচোন, এতিয়া ভণ্টিহঁতে কেনেকৈনো ওলাই আছে, মানে ৰেডি হৈ আছে আৰু। তো তাকে অলপ চাওঁগৈ গৈ। আৰু এয়া হৈছে মোৰ মাজু ভাগিন, আৰু মাজু ভাগিনে এয়া ৰাস চাবলৈ যাবতো সেইকাৰণে পূৰা মানে আৰু নিজে নিজে কৰি আছে আৰু এফালে মেকআপ কৰি আছে। হেৰি হৈ আছে, ব্ৰাইটনেছ বেছি হৈ আছে। আৰু আমাৰ এয়া ভাগিন যোনজনী সৰু ভাগিন, তেওঁ নাচিব। তেওঁ ড্ৰেছযোৰ চাওকচোন তলৰ ফালে অকণ ধুনীয়া ড্ৰেছ। আৰু দাদা সৰি, নমস্কাৰ। 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 নামটো তোমাৰ? গৌতম। গৌতম। আমাৰ ইয়াত মেকআপ আৰ্টিষ্ট হয় দেই। হাই। আৰু এখেতে ভিডিঅ' কৰি দিয়া। কৰি আছে বাবলু। বাবলু। আৰু আমাৰ ভণ্টি, তেওঁ ৰেডি হৈ গ'ল। আৰু তেওঁ খোপাটো চাওক, ধুনীয়া লাগিছে ন? ৰাস চাব গাই আছে। আজি ৰাস স্পেচিয়েল। এতিয়া তোমাৰ বিয়া হোৱাৰ পিছত প্ৰথম ৰাস, তো কেনেকুৱা লাগিছে তোমাৰ ফিলিং কেনেকুৱা? বহুত বেছিয়ে ভাল লাগিছে, নাচিব পাৰিছোঁ 2 বছৰৰ পিছত। ত' এতিয়া যাওঁ নাচিবলৈ, ভাল লাগিছে। আৰু তোমাৰো মিছেছ বিয়া হোৱাৰ পিছত এতিয়া তুমি দেখাব পাৰা এনেকুৱা এটা, কেনেকুৱা ফিলিং? মনটো ভাল লাগিছে। সেইটো কাৰণেতো মই আজি আহিছোঁ। এতিয়া মই নাহিলোঁ হয়, এতিয়া মিছেছে নাচিব, মনটো ভাল লাগিবই। মিছেছে নাছিলে আৰু মিষ্টাৰ নাথাকিলে কেনেকৈ হ'ব? সেইটোৱে, কিন্তু আজি ভয়হে লাগিছে এতিয়া। কিয় বা? এতিয়া আজি মিছেছটো ইমান ধুনীয়া হৈ আহিছে, অ' কোনোবা লৈ যায় বুলি পিছে বডিগাৰ্ড হিচাপে যাম আৰু। তাকে লগত আমাৰ মামা মদন গোপাল হৈ বহি আছে। বাই বাই। বাই বাই নহয়, হাই হাই দিয়ক। কেনেকুৱা ফিলিং? Something feeling. আৰু মায়ে ইয়াত টিভি চাই চাই চুৱেটাৰ বনাই আছে মোৰ কাৰণে। চুৱেটাৰ প্ৰেক্টিচ কৰি আছে। কঁকালটো ঘূৰাই চাচোন, কঁকালটো ঘূৰা নাই যে। আৰু আমাৰ যাবলৈ সাজু হৈছে ইয়াত। তো বন্ধুসকল, এতিয়া আমি গৈ আছোঁ ৰাস চাবলৈ। তো খোজকাঢ়ি আহি আছোঁ আৰু ওচৰতে যিহেতু বেছি দূৰ নহয়, গতিকে বলকচোন আমাৰ লগত আপোনালোকেও ৰাস 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 ৰাস।
শ্রীকৃষ্ণ যদি এই বৃন্দাবন দেখিতে তবে বিমুখিতা गोकुल गोपिनी असरा गोपिया गोरी गोकुल गोपिनी Priya Gauri
শ্রীকৃষ্ণই বলা হে প্রাণ রাধে हमारो बुके सरोहिया बुके सरोहिया बुके सरोहिया राधा উপদেশী আমাকে আনন্দ ভাই কিনে ঠিক করো श्रीकृष्णই বলা হে প্রাণ রাধে তো কৃষ্ণ স্বামী কৃষ্ণ কৃষ্ণ স্বামী কৃষ্ণ তো ফাইনেলি ভগৱান শ্ৰীকৃষ্ণই দানৱী অসুৰক বধ কৰিলে। তো আমাৰ এয়া নাচনীসকলৰ নাচি হৈ গ'ল আৰু ইয়াত আপোনালোকে দেখা পাই আছে অসুৰ বধ কৰাৰ পাছত এতিয়া বৃন্দাবনৰ গকুলৰ গোপীসকলে অকণমান নৃত্য প্ৰদৰ্শন কৰিছে এনেধৰণে সকলোৰে ফূৰ্তি মনত। আৰু এনেদৰে আজিৰ ৰাস মহোৎসৱটি ইয়াতে সামৰণি পৰিছে আৰু লগতে মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু লাহে লাহে। আশা কৰিছোঁ আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তে লাইক এটা কৰিব আৰু ভাল নাপালেও লাইক এটা কৰিব। চাই কেনেকুৱা লাগিলে? ভাল লাগিলে ভাল লাগিলে। তো বন্ধুসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিছোঁ আৰু তো ৰাস মহোৎসৱ চাই কিনি এতিয়া ঘৰলৈ আহি আছোঁ আৰু আমাৰ ৰাস এতিয়া বাহিৰতহে লাগিছে। আমাৰ বাহিৰত লাগিছে ন বাবু? অঁ
তো ফ্ৰেণ্ডছ আজিলৈ টাটা বাই বাই